হে বন্ধুসকল আমি গৈ আছোঁ ৰঙিয়া জগ জগ কৰি ৰেলগাড়ীৰে ৰঙিয়ালৈ যাম। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজি ৰাতিপুৱা মই বহুত সোনকালে উঠি গৈছোঁ, কাৰণ সময় বাজি আছে এতিয়া 4:30 আপোনালোকে দেখা পাই আছে মোবাইল স্ক্ৰীণত। তো 4:30 ৰাতিপুৱাই যাই গৈছোঁ, উঠি গৈছোঁ, কাৰণ আমাৰ যাব লাগে ৰেল ষ্টেচনতে, কাৰণ 7টা বজাত ট্ৰেইন আছে। পলম নকৰি বহুত সোনকালে ৰেডি হৈ ফাৰ্ষ্ট ৰেডি হৈ আৰু লগতে 2 দিন বন্ধ, সোমবাৰ মঙ্গলবাৰ বুধবাৰ 3 দিন বন্ধ প্লাছ 4 দিন। তো 4 দিন দুৰ্গা পূজাৰ বন্ধৰ কাৰণে আমি গৈ আছোঁ ৰঙিয়া। তো ডেকাৰগাঁৱৰ পৰা ৰঙিয়াৰ গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া বাইকত আছোঁ আৰু বাইকেৰে গৈ আছোঁ ডেকাৰগাঁও ৰেল ষ্টেচনলৈ। আৰু আমি এতিয়া আছোঁ বৰ্তমান মালিজান হৈ সোণাবিল হৈ গৰৈমাৰী ৰোড হৈ আমি ডেকাৰগাঁও ৰেল ষ্টেচনলৈ যাম। এতিয়া দেখিবলৈ পোৱা গৈ আছে ৰাস্তাত ইমান গাড়ী মটৰ দেখা পোৱা নাই। ইমান পুৱাই ৰাস্তাত গাড়ী মটৰ ক'ৰ পৰা আহিব, চবেই চাগে টোপনিত বুম হৈ আছে ন। আজিকালি বহুত সোনকালে ধূপ ওলাই যায়। ৰাতিপুৱা 4টা, 4:30, 5টাৰ পিছৰ পৰা ধূপ দিয়া দেখা গৈছে। মোৰ লগত মই লৈ লৈছোঁ মোৰ এখন বন্ধু, কাৰণ বাইকটো ডেকাৰগাঁৱৰ পৰা লৈ আহিবৰ কাৰণে। আমাৰ ঘৰৰ পৰা ডেকাৰগাঁও বেছি দূৰ নহয়, 10-12 কিলোমিটাৰমান হ'ব। সেইকাৰণে আমি বাইকেৰে যাম বুলি প্লেনিং কৰি ৰাখিছোঁ গাড়ীৰ পৰা। যিহেতু আমি একজন মানুহ যাম, একজন মানুহৰ কাৰণে 4 চকীয়া লৈ কোনো লাভ নাই, বেকাৰ 1000 টকা 1500 টকা দিব লাগিব। আমি বাইক লৈ গৈ আছোঁ আৰু আমি আহি পালোঁ বালিপাৰা অহাৰ কাৰণটো ৰ'ব কৈ আছোঁ। ইয়াৰ আগতে আমি লৈ লওঁ টিকেট। তো এইটো ল'লোঁ টিকেট, আৰু টিকেট লোৱাৰ লগে লগে আহি পালে ট্ৰেইন। তো বলক আমি ট্ৰেইনলৈ উঠোঁ। যিহেতু আমি চিট বুকিং কৰা নাই, এনে জাষ্ট টিকেটহে লৈছোঁ। তো টিকেট লৈ চিট কনফাৰ্ম হয় নহয় সেইটো কোনো গেৰাণ্টি নাই। তো ফাইনেলি বন্ধুসকল আমি এতিয়া চিট লৈ বহিছোঁ, খিৰিকীৰ কিনাৰতে বহিছোঁ, আৰু আমি বালিপাৰা অহাৰ কাৰণটো কৈ আছোঁ। ৰাতিপুৱা আমাৰ ডেকাৰগাঁৱলৈ যোৱাৰ কথা আছিলে, পিছতহে আমি গম পালোঁ ডেকাৰগাঁৱৰ ট্ৰেইন বৰ্তমান বন্ধ হৈ আছে। সেইকাৰণে আমি আহি গ'লোঁ বালিপাৰা, যিহেতু আমাৰ ৰঙিয়ালৈ যাব লাগে। আমাৰ ৰাতিপুৱা খেলি মেলি লাগি গ'ল মানে আমি টিকেট বুক কৰা নাছিলোঁ। ডেকাৰগাঁৱৰ পৰা ৰঙিয়া ট্ৰেইন গৈয়ে থাকে, সেইকাৰণে আমি টেনশ্যন লোৱা নাছিলোঁ, আৰু সেয়া আমি ট্ৰেইন নাপালোঁ। তো একো নহয়, যিহেতু আমি ডেকাৰগাঁৱৰ পৰা ট্ৰেইনখন নাপালোঁ, আমি বালিপাৰাৰ পৰা উঠিছোঁ, আৰু চলন্ত ট্ৰেইনৰ ভিতৰৰ পৰা বাহিৰৰ সেউজীয়া কিছুমান দৃশ্য আপোনালোকে উপভোগ কৰক। তো আহি আমি পাই গ'লোঁ ৰঙিয়া। ৰাতি হৈ গৈছে, বহুত কষ্ট হৈছে। মই বহুত কেইবা ট্ৰেইনত অহা যোৱা কৰিছোঁ, কিন্তু এনেকুৱা ভিৰ কেতিয়াও মই দেখা পোৱা নাই। এইখনেই আমাৰ ৰঙিয়া জংচন। নামিলোঁ, এতিয়া আমি আমাৰ চিৰি বিচাৰিব লাগিব, চিৰি দি সেইটো চাইডত যাব লাগিব। তো চিৰিটো কোনফালে আছে, চিৰি পালোঁ, চাওক কিমান মানুহ উঠি আছে। আৰু এইটো ট্ৰেইনৰ পৰা বালিপাৰাৰ পৰা ৰঙিয়া অহা ট্ৰেইনত চাওক কিমান মানুহ ভিৰ হৈ আছে। ইহঁতৰ পিছফালে আমি যাম গৈ, আৰু সেইটো চাইডত আছে টেম্পু লৈ আমি যাম তুলসীবাৰী। আজিৰ ব্লগটো ইমান ভালকৈ কৰিব পৰা নাই, কাৰণ আমি ৰাতিপুৱাৰ পৰা অকণমান বহুত বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে, একটা জেগাৰ পৰা আৰু এটা জেগাত যাবলগীয়া হৈছে। গতিকে বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি লগত থাকিব, যাতে মই আৰু এটা নতুন ভিডিঅ' যেতিয়া আপলোড কৰোঁ লগে লগে ন'টিফিকেশ্যন যাতে আপোনালোকে পায়।